হুলস্থুলে বান্দৰখন আকৌ এই বান্দৰো খেদিব যাব লাগিব মই এই যি কয় কৈ থাকক দেই বান্দৰখনে ভাল বোৱাৰী এজনী পাইছোঁ মই দেই ভাল বোৱাৰী এজনী পাইছোঁ বাৰীত লাগি থকা শাকটো আনিব নোৱাৰে চব গোটাই দিব লাগিব মহাৰাণীক মই এই বাৰীখন লণ্ড বন্ধ কৰিলে নহয় ক'লৈ গ'ল জানো বান্দৰ কেইটাও খেদিব নোৱাৰে সিহঁতি এইসোপা মানে ক'ত মৰিলেগে জানো এইখন কেতিয়াবা মোৰ হাতত মৰিব এইকেইজনী ভাল এজনী বোৱাৰী পাইছোঁ মই এই বৰষুণখনত বাইকখন আহি অহা যোৱা কৰি একদম ভাগৰ লাগি গ'লগৈ দেই কঁকালটো একেবাৰে এনেকুৱা বিষাইছে নহয় একদম শুই ল'বলৈও নোৱাৰোঁ আকৌ আৰাম কৰিম বোলে যে বহুত দূৰৰ কথা আৰু ধপাত নাইকিয়া বোৱাৰীজনী কোনো কামেই নাই তাৰমানে ময়ে উঠি যাব লাগিব তাৰমানে কঁকালটো একেবাৰে ঠনঠনীয়া মই চাব যাব লাগিব ক'লৈ গ'ল জানো এজনী চিলচিলি নাচি আছ যে টিকা ঘূৰাই ঘূৰাই হে ইমান ডাঙৰ ডাঙৰ মানুহবোৰ যে বাৰীত ঘূৰি ফুৰিছে দেখি পোৱা নাই মই মনে নকৰিলোঁ নহয় মা দেখি নাপালোঁ দেখোন ক'তনো বান্দৰ কথা ক'বলৈ আহিছে ইমান ডাঙৰ মানুহকেইটা দেখি নাপাওঁ তই ৰিলিজ এটা কৰিবলৈ শান্তি নাই মানে দেখি নাপালোঁ বুলি কৈছোৱে দেখোন ইমান পেক কৰি থাকিব লাগিছে নি আৰু মোক কিবা যেতিয়া হ'লে মানে গালিয়ে দি থাকিবলৈ জানে আকৌ মোক ঐ ৰচোন তই ৰচোন কি মানে হা কি পিন্ধছ তই এইবোৰ নাকত হে কি খেলি পিন্ধছ তই নাকত হাতত এইবোৰ কি কাবৰা কাবৰি কি আগবাগ লগাইছ মুখখন নহ'ব দেই এইবোৰ নাক খুলি নাক ফুটা নহয় কিবা এইটো চেপিহে ৰৈছোঁ এইবোৰ হাতৰ ৰং পেঞ্চিলে আঁকিছোঁ কিবা ট্ৰেণ্ড হৈছে ট্ৰেণ্ড সেইকাৰণে অকণমান ৰিলছ বনাওঁ বুলি ভাবিলোঁ মনটো ভাল লাগিবলৈ আজিকালি চবেই কয় ময়ো লগাইছোঁ মোৰ ঘৰত একো কৰিব নোৱাৰো মোৰ ঘৰত একো কৰিব আহিছ মোৰ বোৱাৰী হয় একো কাম কৰিবলৈ আহিছ এতিয়াই খুলিবচোন নহয় এতিয়াই মোৰ ঘৰত এয়া কৰিব দিব নোৱাৰোঁ কি সেনেকৈ নক'ব দেই মায়ে সেনেকৈ নক'ব মোৰ মন গ'ল কথাহে কৰিলোঁ কিবা সেনেকৈ মোক নক'ব পিছে মন গৈছে ইয়াৰ এইবোৰ কৰিবলৈ বা মোৰ তিনিজনীকে ছোৱালী আছে এজনীও এইবোৰ নাক চাক ফুটা ফুটি কাম কৰি পোৱা নাই হে দেখিছা সিহঁতক কেতিয়াবা হ'ব মোক ক'ব নালাগে মই দেখিছোঁ মুখখন বৰ চৰা পাই একো কথা ক'বই নোৱাৰো একদম মুখখন লাও পাত কচু পাত ভাল এজনী পালোঁ মই কচোন পাই মোৰ কপাল বৰ মোক ক'ব আহিছে আজি বনগুটি আহকচোন শাহু মাক হওঁ এই বনগুটিকে চাই আছোঁ চুলচুলি চাহ একাপ দিবাচোন চোৱা মই তোমালৈ কি আনিছোঁ নেলাগে মোক মাৰকে দে নিচিনা বনাওঁ নাক চাক খোৱাৰ নিচিনাকৈ চেপি এটা লগাই কিনি ভিডিঅ'হে বনালোঁ কিবা মায়ে যিহে মোক কথা শুনালে নহয় একেবাৰে নকবিয়ে আৰু কি হ'লো চেপা নাকটো লগাই কিনি মই ভিডিঅ' এটা কৰিলোঁ নিজৰ যে জীয়েকে যে জিন্স পেণ্ট চুইদাৰ কুৰ্তা পিন্ধি থাকে সিহঁতি বিয়া বোৱাৰী মানুহ নহয় গালি পাৰিলে নহয় সঁচাকৈ ফুটাই দিম কেতিয়াবা নাক চাক একদম এটাকে এইফালেও ফুটাই দিম নহয় মই নাকটো দেখিখিনি তাতে কৈছোৱে মই চেপি লগাইছোঁ ৰাম গোটেই তাৰমানে সমস্ত মানে চিলচিলি কমকৈ শেষ নহয় আৰু কেতিয়াও দেই এতিয়া আকৌ মাক বুজাব লাগিব মাকো ক'ব লাগিব মায়ে আৰু কি ক'ব মোৰতো খাই গৈছে আৰু মোৰ মা তইতো কিয় চিলচিলি গালি পাই থাকিব লাগে কৰচোন সিহঁতে ভিডিঅ' বনাইছে টাইম পাছ কৰিছে আৰু আজিকালিনো চবেই নাক চাক ফুটাই আৰু বাইদেউ এইটো দেখোন এই চুইটাৰ টুইটাৰ কুৰ্তি পেণ্ট চেণ্ট পিন্ধে বিয়াৰ পাছত একো নহয় দে এই ভোকমান লগাই লৈছে ডিভিজন লগাই ল'বলৈ কি ক'ব আহিছ তই হে বাইদেউহঁতৰ কথা এনেকৈ ক'বলৈ আহিছ সিহঁতৰ কথা বেলেগ ভিতৰত ঘৈণীয়ে মোৰ কথা সুমিয়াই খুচি ক'বলৈ পঠিয়াইছে নেকি হে মোক ক'বলৈ পঠিয়াইছে হে মোৰ লগত লাগে বুলি আহিছ বেছি কথা নকবি মোৰ ঘৰ হয় এইটো মোৰ ঘৰতে চলিব লাগিব চব মোৰ ঘৰত বৰ ওলাবলৈ আহিছ তহঁতি হে কথা ক'বলৈ আহিছ মোৰ লগত নাৰী লাগি ল'বি দেই কৰিয়ে মোক ভাঙি দিব কথা মোৰ চবাই গৈছোঁ মই ভগৱান কি ভাল দিন দেখাইছা দেই তুমি মোক এই ল'ৰাটো মই ইমান ডাঙৰ কৰিলোঁ খুৱাই বোৱাই পঢ়ুৱাই শুনাই কামে কাজে কৰাই
কিমান ডাঙৰ কৰিলোঁ মাকো কথা ক'ব পৰা হ'লো ভগৱান মোক সুধি নাই এই ঘৈণীয়েকে চিলচিলিজনী ল'ৰাটো কিনো খোৱালে জানো কৈ যি কয় তাকে শুনি